guys, good morning and happy Vishwakarma Puja. So friends, মই বহুত দিনৰ পিছত আপোনালোকে এটা ভিডিও লৈ আহিলো আৰু আশা ৰাখিছো ভিডিওটো আপোনালোকে ভাল পাব বুলি। আৰু ইয়া চাওক আমাৰ নবয়ে এফালে অকলে খিচুৰি বহাই দিছে। এতিয়া অলপমান বাহিৰৰ ফালে আহিলো আৰু ব্ৰাহ্মণ একচুৱেলি আমাৰ ঘৰত আহিছিলে ৰাতিপুৱাই পূজা কৰাৰ কথা আছিলে, কিন্তু আমাৰ ঘৰত যেতিয়া আহিছিলে তেতিয়া পূজাৰ বস্তুখিনি ৰেডি কৰিব পৰা নাছিলোঁ। সেইকাৰণে ব্ৰাহ্মণে ক'লে যে তোমালোকে ৰেডি কৰি থাকা, অলপমান পিছতে মই আহি আছোঁ। এতিয়া পূজাৰ বস্তুখিনি সকলোখিনি ৰেডি কৰিছে, কিন্তু এতিয়াও ব্ৰাহ্মণ অহা নাই আৰু আমি ৱেটিঙত আছোঁ। আৰু এইফালে যিখিনি বস্তু ৰেডি কৰিব লাগে তো সেইখিনি বস্তু গোটেইখিনি ৰেডি কৰা হৈছে। পুৰি বনালে, চুজি বনালে আৰু এতিয়াতো খিচুৰি প্ৰসাদো প্ৰায় হৈয়ে যাব, আধা প্ৰায় হৈয়ে গ'ল। এতিয়া বলক মই মন্দিৰত গৈ আপোনালোকক অকণমান দেখুৱাই দিওঁ আমাৰ যিটো মানে প্ৰতিমা লৈ আহিছে বিশ্বকৰ্মা বাবাৰ। তো সেইখিনি অলপমান দেখুৱাই দিওঁ। তো ফ্ৰেণ্ডছ ব'লা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ সৌৰভক অকণমান দেখুৱাই দিওঁ। এয়া চাওক, আমাৰ সৌৰভৰ গাটো বহুতেই বেয়া হয় গাইজ। সেই বাবু অলপমান আগতে উল্টি কৰিলে আৰু এতিয়া চাওক মই ঘৰত লৈ আহি অলপমান ৰুটি খাবলৈ দিলোঁ। ৰুটি খুৱাই পেলাই অলপমান জিৰণি ল'ব দিছোঁ। এয়া হ'ল আমাৰ বিশ্বকৰ্মা বাবা আৰু এয়া চব পূজাৰ বস্তুখিনি ৰেডি কৰিছে আৰু মায়ে এতিয়াও ৰেডি কৰিয়ে আছে এইখিনি বস্তু। এয়া হ'ল পুৰি, ইয়াতে আছে চুজি আৰু বেলপাত, দোপলা, তাৰপিছত আমখৰি, কল চল যি লাগে সকলোখিনি ৰেডি কৰি থৈ দিয়া হৈছে। এতিয়া অকল খালি ব্ৰাহ্মণ আহিলে ইয়াৰ পূজাখিনি আৰম্ভ হৈ যাব। তো ফ্ৰেণ্ডছ, এতিয়া অলপমান আপোনালোকক চিনেমেটিক শ্বৰ্ট দেখুৱাই দিওঁ, আপোনালোকে এনজয় কৰি থাকক। মায়ে এতিয়াও ৰেডি কৰি আছে মন্দিৰৰ ভিতৰত আৰু এইফালে চাওক চেয়াৰবিলাক ৰেডি কৰি থৈ দিয়া হৈছে, কিন্তু ব্ৰাহ্মণ এতিয়াও অহা নাই। চাওক পেশ্বন প্ৰ' বাইক হয়, তো দাদাই কি ধুনীয়াকৈ নিউ কৰি থৈ দিছে ধুই পেলাই আৰু পূজা কৰিব। আৰু আমাৰ ডাঙৰ এখন গাড়ী আছে, সেই গাড়ীখনো আপোনালোকক দেখুৱাই দিয়ে। এখন নহয় দুখন আছে, কিন্তু এখন আনি থৈ দিছে। আৰু প্ৰথমতে ঘৰৰ পূজাখিনি কৰি লওক, তাৰপিছত যেতিয়া পূজা মানে আমাৰ গাড়ীখন য'ত ৰখা আছে পূজা কৰিব যাব যেতিয়া ব্ৰাহ্মণে, তেতিয়া আপোনালোকক দেখুৱাই দিম গাইজ। আৰু এতিয়া আমাৰ ঘৰত যিকেইখন গাড়ী আছে সেই গাড়ীকেইখন আপোনালোকক দেখুৱাই দিওঁ। তো এইখন হয়, এইখন হ'ল পেশ্বন প্ৰ' হয়, বাইক হয়। এইটো দাদাই চাফা কৰি থৈ দিয়া আছে। যিকেইখন গাড়ী আছে গাইজ গোটেইকেইখন ধুনীয়াকৈ চাফা কৰি ধুই পেলাই ৰাখি থৈ দিছে। তো এতিয়া মই আপোনালোকক দেখুৱাই দিওঁ। নাম্বাৰ 2 এইখন হ'ল দেউতাৰ, এইখন হ'ল দাদাৰ হয় অটো, আৰু এখন হয় সৰু দাদাৰ পালচাৰ 150। তো ফ্ৰেণ্ডছ, মায়ে এইফালে ব্ৰাহ্মণ অহা দেৰি আছে কাৰণে আমাৰ বিশ্বকৰ্মা বাবাৰ মূৰ্তিটো যে আনিছে, প্ৰথমতে ঘৰৰ মানুহে বৰণ কৰিব লাগে আৰু কেনেকৈ বৰণ কৰে সেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ এয়া চাওক, মায়ে বৰণ কৰি আছে। এইফালে চাওক বাবু উঠি পেলাই পুৰা কান্দি আছে আৰু এতিয়া চাওক ভিডিঅ' কৰি আছো, চুপ কৰি আছে। মিটু কথা ক এই দেখ মিটু কা এতিয়া মিটু। তো ফ্ৰেণ্ডছ, এয়া চাওক নবৌয়ে কিমানখিনি খিচুৰি বনালে। তো ফ্ৰেণ্ডছ, এয়া চাওক ব্ৰাহ্মণটো এতিয়া অহা নাই আৰু চাওক পিছফালে নবৌ, দেউতা, মায়ে সকলোৱে এতিয়া ৱেইট কৰি আছোঁ। ব্ৰাহ্মণ আহিলেই পূজা আৰম্ভ হৈ যাব। তো ফ্ৰেণ্ডছ, এতিয়া ব্ৰাহ্মণ আহিলে আৰু এতিয়া হাত মুখ ধুব লাগে, তাৰপিছতহে আমি মন্দিৰ দৰ্শন কৰিম। তো এতিয়া হাত মুখখিনি ধুই লওঁ প্ৰথমতে। এয়া চাওক, এয়া হ'ল ব্ৰাহ্মণৰ স্কুটি হয় আৰু এতিয়া ব্ৰাহ্মণ আহিলে পূজা আৰম্ভ হৈ গৈছে। তো এতিয়া মন্দিৰৰ ফালে গৈ আছোঁ।
ফ্ৰেণ্ডছ আমাৰ ঘৰৰ পূজাখিনি হৈয়ে গ'ল আৰু এতিয়া ব্ৰাহ্মণ লগতে আছে দাদা গৈ আছে আমাৰ ৰাজহুৱা মন্দিৰৰ সন্মুখত য'ত আমাৰ ডাম্পাৰ গাড়ীখন আছে আৰু চাওক আমাক এৰি কিমান দূৰ গুচি গ'ল তো ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ য'ত আমাৰ ডাম্পাৰ আছে তাত পূজা কৰিবলৈ গৈ আছোঁ হা হৈ গৈছে আপোনাৰতো মোৰটো আছে তহঁতে ভৰি কিনে আমাৰ ফুল খালি পৰিলে হ'ল ভৰি কিনে তহঁতে সেন্দুৰৰ ফটা দিছে চব দি আছে চব দি আছে ঠিক আছে ঠিক আছে তো ফ্ৰেণ্ডছ আপোনালোকক দেখুৱাই দিলোঁ আমাৰ ডাম্পাৰ একচুৱেলি দুখন হয় কিন্তু এখন ইয়াতে লৈ আহিছে আৰু এখন আমাৰ ছাতিপুৰত আৰু ফ্ৰেণ্ডছ এতিয়া আমাৰ বাইক কেইখন আৰু অটো সেইবিলাকক ভালকৈ পূজা কৰিব লাগিব তো ফ্ৰেণ্ডছ এতিয়া আমি প্ৰসাদ দি আছোঁ আৰু যোনে যোনে আহি আছে সকলোকে দি আছোঁ আৰু এতিয়া কোন কোন আহিছে অকণমান আপোনালোকে চাই লওক এয়া চাওক ডাঙৰ নবৌ আহিছে বাইদেউ বহিছে মা বহিছে আৰু দাদা আৰু এয়া চাওক নতুনকৈ কেইজনমান আহিছে তো এতিয়া সিহঁতক বহিবলৈ দিম এতিয়া বাজিলে 4:30 বাজিছে আৰু বহুত মানুহ অহাৰ কাৰণে মাইনা আৰু প্ৰসাদ কাটি আছে কি ধুনীয়াকৈ কাটিছে চাওক আৰু মাইনা কি লোভত কাটি আছে জানা প্ৰসাদটো সোনকালে কাটিব আৰু কাটি পেলাই মোবাইল চোৱা আৰম্ভ কৰিব এয়া চাওক প্ৰসাদ আগৰ প্ৰসাদখিনি শেষ হৈ গ'ল আৰু মানুহ চাওক এতিয়া আগতকৈ অকণমান বেছি মানুহ আছে ইয়াতে তো ফ্ৰেণ্ডছ এতিয়া বাজিছে 5:30 মান বাজিছে আৰু আহিব লগা মানুহ আছে আৰু বৰ্তমান আমাৰ গাঁৱৰে এটা নবৌ মানে প্ৰসাদ গ্ৰহণ কৰি আছে আৰু মাইনা গোচা দি আছে চাওক আপোনালোকে মোক ছাপোৰ্ট কৰক আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' দিয়াৰ চেষ্টা কৰিয়ে যাম আৰু এয়া চাওক দাদাই দুটা ভাগিনা আৰু এজন ল'ৰা দাদাৰ ল'ৰা সৰুটো হয় দাদাৰ ল'ৰা তো এয়া চাওক গাড়ী উঠাৰ কাৰণে পগলা হৈ গৈছে তো এতিয়া গাড়ীখন ভিতৰলৈ লৈ যাব চাই গৰম কোনে কোনে খাব আমাৰ ঘৰত আহক আৰু চাহখিনি খাই যাওক আৰু লগতে চাওক কি ধুনীয়া বুন্দিয়া লাড্ডু তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বেছি ডাঙৰ নকৰোঁ তো তাৰ আগতে যদি এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোক ছাপোৰ্ট কৰক মই ইয়াতকৈ ভাল ভাল ভিডিঅ' দিয়াৰ চেষ্টা কৰিয়ে যাম তো আজিৰ কাৰণে বাই বাই